हेलो वो ब्रेकअप হ'ল অংকিতা কি হ'ল ভাল মই কি ভুল কাম কৰিলো কি মোক ব্ৰেকআপ দিলা আরে ভালকে কও না মই একো বুঝি হ্যাপি আরে মুসিবত বরবাদ হ্যাপি আরে শুন হ্যাপি forever এটা লৰাৰ কাৰণে উফ এক জায়গাটো দুসৰা জায়গা তইতো কিমান হট বে কিমান চিন্তা কৰিছ সেইটো কথা এইজনী আকৌ কোন পানে হৰি মোৰ দিলজানৰ ফটোত লাভ ৰিয়েক্ট দিছে ৰবি ফেক একাউণ্ট এটা খুলি হিচাপ লৈ আছো হেল্ল' তই যদি আজিৰ পৰা যদি মোৰ বয়ফ্ৰেণ্ড নহয় মই নতুন বয়ফ্ৰেণ্ডৰ হাতৰ পৰা তোমাক পিটন খুৱাম সি জিম কৰে আৰু লগতে জিম শিকায়ো আৰু তাৰ বডি শিলগুটিৰ নিচিনা পাথৰৰ নিচিনা তোৰ ডিঙু ভাঙি মাটিত ঘুচি সুমুৱাই দিব বুজিলি এতিয়া ক মোৰ বয়ফ্ৰেণ্ড হ'বনে নহয় হেল্ল' 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 কাটি দিলে ফোন A few moments later. হেল্ল' মোৰ বয়ফ্ৰেণ্ড বন না নহ'লে মই হাত কাটি দিম মই হাতত চুৰি লৈয়ে আছোঁ হাত কাটি দিম আৰু মই পেটটো ফুটা কৰি দিম আৰু অলৰেডি তোৰ নামত মই ছুইচাইড নোট লিখিয়ে থৈছোঁ জানই নহয় পুলিচে কেনেকুৱা পিতে তোৰ অংগ যদি পিটিকা কৰি নেপেলাই চাই ল'বি আৰু জল্দি তই মানিও ল বুজিলি মেকআপ চেকআপ কৰি তাৰ ওচৰলৈ গ'লে সি এনেও পাগল হৈ যাব আৰু ষ্টেটাছৰ এফবি চবতে DSLR পিক উঠি যেতিয়া পষ্ট কৰিম তেতিয়া ভাব কেনেকুৱা ছোৱালী সি ব্ৰেকআপ দিলে অংকিতা তই মোৰ সঁচা বেষ্টি হয়তো বহুত ভাল বেষ্ট আই ৱান্ট টু ফ্ৰেণ্ডশ্বিপ কি যে মুচিবত ৰে আৰে তই তাৰ নেক্সট গাৰ্লফ্ৰেণ্ড হ'ব লাগিব এক নম্বৰ ফকতীয়া এনেকুৱা ফকতীয়া ষ্টৰীত মোৰ নুসুমুৱাবি আৰে তই মোৰ ভাল বেষ্টি বে তেতিয়াহ'লে তাৰ মুখত এচিড পেলাই দিওঁ বল আৰে জেললৈ যাবি আৰু মোক লগত লৈ যাবি বুজিলি তেনেহ'লে তই তাৰ MMS লিক কৰি দে তোৰ তাত তাৰ MMS আছে নাই তো তোৰ লগত বনাম তো তাৰপিছত লিক কৰি দিম মোৰ ব্ৰেকআপ কৰিব বিচাৰিছে তোৰ ফাল্টু আইডিয়াৰত আৰে চুপ এটা কথাও নকবি আৰু হাই হাই সংগীতা বহি আই এম ছ' হেপ্পী এইখন মোৰ বিয়াৰ চিঠি তই কিন্তু আহিব লাগিব নাহাকে থাকিলে মই বহুত বেয়া পাম বিয়া হয় তই পাগল নেকি ৰে যোৱাকালিতো তোৰ ব্ৰেকআপ হৈছিল ব্ৰেকআপ কালিহে হৈছে বিয়াটোন হ'ব পাৰি এৰেঞ্জ মেৰেজ ইজ দ্য বেষ্ট এই ল'ৰাটোকতো মই ভালকৈ চিনি পাওঁ তই যি সোধা মই তাকেই ক'ব পাৰিম সুধিছা তো ল'ৰাটোৰ নাম ক চিঠিত লেখা আছে পঢ়িছা পঢ়িব নাজান নেকি আৰু বিয়ালৈ তই আহিব লাগিব আৰু আংকুল আৰু আণ্টিকো লগত লৈ আহিবি পেজাৰ আনিব নালাগে এটাৰ কোৱাৰ্টাৰ আনিবি দি ল'ম আৰু নাচিব লাগিব বাই বাই কোৱাৰ্টাৰ এটা খাই লৈ নাচিব লাগিব হেল্ল' দোস্ত আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব যদি ভাল পালে তেওঁ আমাক কমেণ্ট কৰি জনাব যদি বেয়া পালে তেওঁ আমাক কমেণ্ট কৰি জনাব পাৰে
আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব পাৰ্ট 2 কাৰণে আপোনালোকে বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকৰ তালৈ ন'টিফিকেশ্যন যায় বাই বাই